বান্দৰ Hello everyone, মোৰ আনটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী। ৰাতিপুৱা 7টা বজাতে আমি আৰম্ভ কৰিলো আমাৰ যাত্ৰাটো। এতিয়া গৈ আছো পাইছো আমি প্ৰথমখন টোল গেট সোনাপুৰ পাৰ হৈ যিখন টোল গেট পাই সেইখন পাৰ হৈছো জাস্ট। আৰু তেতিয়া হলে গৈ থাকো বলক, গৈ আপোনালোকক সকলোখিনি দেখুৱাই যাম। যেহেতু আমি ৰাতিপুৱাই 7টা বজাতে ওলাই আহিছো, ব্ৰেকফাষ্ট কৰা নাই। এতিয়া ভাবিছো অকনমান নাইম প্লে ব্ৰেকফাষ্টটো কৰি লওঁ। এতিয়া বাজিছে 8টা। আমি সৰু ধাবা এখনত নামিছো, এইখন সৰুকে ধাবা এখন, তাতে ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল, ৰুটি, অমলেট, ঘুগনি আৰু এয়া চেজৱান চাটনি। এতিয়া ৰৈ থকাত নাই আৰু বহুত ভোক লাগিছে, ব্ৰেকফাষ্ট কৰি লওঁ। ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত লগ পাই আছো আপোনালোকক। ব্ৰেকফাষ্ট কৰি হৈ গ'ল, এতিয়া আমাৰ আকৌ জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ। এয়া ছেকেণ্ডখন টোল গেট পাইছোঁহি আমি। বলক এতিয়া গৈ থাকোঁ। কাজিৰঙা ভিউ পইণ্টটোত অকণমান নামিম বুলি ভাবিছোঁ, যদি নামো আপোনালোকক নিশ্চয় দেখুৱাম। এয়া আমি ভিউ পইণ্টটোত নামিছোঁ, কিন্তু এতিয়া ওপৰলৈ উঠিব নোৱাৰি। একদম বান্দৰ মহাশয়ে পুৰা বহি লৈ ৰাজ কৰি আছে। মিঠাই কোনোবাই কিবা কেক পেলাই থৈ গৈছিল নেকি, তাকে লৈ একদম পুৰা খাই আছে। অলপ ভয়ো লাগে বান্দৰ দেখিলে। এইটো বান্দৰ ভিউ পইণ্টত বান্দৰে মিঠাই খাই আছে। এতিয়া বলক গৈ থাকোঁ। আগত এখন বাগান আছে, সেই বাগানখনত অকণমান নামিম, ভাল লাগিব, অকণমান ফটো চটো তুলিম তাত। আমি অকমান এতিয়া ৰখিছো, অকমান বাগান ফটো তুলিছো। ল'ৰাই পিছপিনৰ পৰা গৈ আছে দেখিছানে। তাৰমানে কি বাগান এখন দেখিলো, ধুনীয়া আমাৰ বাগান এখন আছে, ৰাস্তাতে পৰে, ভাল লাগিছে। সিহঁতিও ভাল পাইছে, ল'ৰাকেইটাই অকমান নামি পেলাই খেলিছে। এতিয়া আমি পালোহি বুঢ়া পাহাৰৰ বুঢ়ীমাই মন্দিৰ। মন্দিৰত আমি এটা সেৱা জনাই যাওঁ। এতিয়া আমি নামিছোঁ অকণমান, এইখন পেলিকান ধাবা, ইয়াতে নামি পেলাই এতিয়া লাঞ্চটো কৰি ল'ম, যিহেতু অকণমান ভোক লাগিছে। যিহেতু এতিয়া 2টাই বাজিলে, আমি ইয়াতে সোমালোঁ লাঞ্চ কৰিবলৈ। ফাইনেলি আহি গ'ল আমাৰ ভাত। এয়া থালখনত কি আছে চাওঁ আহক। এয়া দিছে ভাতৰ ছাইডতে সৰিয়হৰ চাটনি, আচাৰ, খৰিচা, তাৰপিছত ওপৰতে এয়া পাপৰ আৰু নৰসিংহ পাত বেচন দি ফ্ৰাই কৰা। এয়া আলু পিটিকা, দাইল, খাৰ, এইটো চব্জি ধৰিব পৰা নাই, ৰঙালাও। এতিয়া আমি লাঞ্চ কৰি লওঁ। লাঞ্চ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া সৰু মাছ ফ্ৰাই আৰু ডাক কাৰিও লৈছোঁ এক্সট্ৰাকৈ। এতিয়া তেনেহ'লে খাই লওঁ, খাই লৈ পেলাই আপোনালোকক কওক কেনেকুৱা হৈছে। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া যাবলৈ ওলালোঁ। ঝুলনা এখন আছে, জুলু আহকচোন। পুৰা জুলি আছে, ময়ো জুলিম ৰ'বা একেলগে। এইপিনে 2টা জুলি আছে।
এইপিনে আমি দুজনী সৰু ছোৱালী ভাল লাগে আকৌ ন এতিয়া আমি যাম এইফালে আমি যিফালে আহিছিলোঁ সেইফালে আকৌ উভতি যাম এইফালে আমাৰ য'ত যাম মানে লজটো এইফালে আছে সেইফালে সোমাম আৰু এইফালে যোৰহাট এইফালে আমি সোমাই যাম লজলৈ এণ্ট্ৰেঞ্চটো সোমাইছোঁ এণ্ট্ৰেঞ্চটো লৈছোঁ আৰু কি ধুনীয়া ৰাস্তা চাওক ইমান ধুনীয়া ৰাস্তাটো আপোনালোকক নেদেখুৱাকৈ নোৱাৰিলোঁ আৰু সেইকাৰণে অকণমান ইয়াৰ ভিডিঅ' লৈয়ে ল'লোঁ সেয়া চাইনবোৰ্ডত লিখা আছে অৰণ্য লজ আমি তালৈকে গৈ আছোঁ এয়া আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন পাৰ্কিং কৰি লওঁ এয়া পালোহি আমি অৰণ্য টুৰিষ্ট লজ এয়া পাৰ্কিং কৰি ল'লোঁ এইফালে এখন পাৰ্ক আছে আহক ভালকৈ দেখুৱাম এয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ ধুনীয়াকৈ পাৰ্কখন উঠা ধুনীয়া এৰিয়াটো যথেষ্ট ডাঙৰ এইটো এটা এয়া কটেজ দেখিছেনে এইকেইটা ইয়াৰে তাত আমি এতিয়া থাকিম গৈ আছে এওঁলোক ল'বলৈ কটেজ ল'বলৈ এটা ইয়াৰে এটাত থাকিম তো আপোনালোকক কটেজকেইটা দেখুৱাই লওঁ মই ব'লক এতিয়া আপোনালোকক এটা ৰুম দেখুৱাই লওঁ মই আমাৰ কটেজটোৰ পৰা এটা ভিউ দেখুৱাইছোঁ আপোনালোকক এইটো চাওক এটা কটেজৰ পৰা এটা ভিউ এয়া এয়া আমাৰ কটেজটোৰ নাম বাফেলো এনেকৈ মানে প্ৰত্যেকটো কটেজৰ নাম এনিমেলৰ নামত ৰাখিছে এয়া সোমাই এটা ড্ৰয়িং ৰুম এনেকৈ তাৰপিছতে ভিতৰলৈ সোমাই যাওঁ ব'লক এইটো বেডৰুম এইপিনে এইটো বাথৰুম ভালেই লাগিছে চফা ধুনীয়া ৰুমকেইটা একদম ভাগৰি অৱস্থা নাইকিয়া হৈ গৈছে আপোনালোকে দেখি গম পাইছে চাগে মোৰ চেহেৰাটো আজি তেনেহ'লে কাজিৰঙা টুৰ পাৰ্ট 1টো ইয়াতে সামৰিছোঁ তাৰপিছত পাৰ্ট 2 আহি আছে কাইলৈ যদি জীপ চাফাৰী কৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'ত নতুন হয় তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে পায় তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ আকৌ পাৰ্ট 2 আহি আছে এতিয়া ডিনাৰ টাইম ডাইনিং হলটো আপোনালোকক দেখুৱাই দিওঁ ব'লক অকণমান আৰু কি কি খালোঁ সেয়াও দেখুৱাই দিওঁ ব'লক আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এয়া চিকেন ভাত
এয়া ৰুটি তাৰপিছতে আলু ভাজি আৰু দালি পাপৰ নেমু জলকীয়া এয়া হৈ গ'ল আমি ডিনাৰ কৰি লওঁ এতিয়া আমি সোনাপুৰৰ তেল টলগেটখন আঠটাতে ব্ৰেকফাষ্ট কৰাই নাই তো চাই আছা জিলি মজা লাগিছে